আহকচোন চাওঁ আজি আমাৰ গাঁৱৰ দুটা চিপিৰাৰ কাহিনী। বাৰু সদায় সদায় কিমান চাৰ্জ দিবি আহবাৰ আনিমে সঁচাই আনিমে এবাৰ একদম কুচিয়া গাটা কৰি মূৰিয়াই বিচাৰো তই মোক কুচিয়া পাইছা হে কৌ 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 কি দৰকাৰ আছে কৌ এই ভাই মোৰ একদম লাইন নাই মোবাইলটো অলপ চাৰ্জ দিব লাগছিলা কি আকৌ চাৰ্জ দিবা যা যা এই ভিতৰত আছে যা যা দাম দি থৈ আহিছা কৰে আমাৰ ইনভাৰ্টাৰটো চাৰ্জ শেষ কৰিব এবাৰ এখানতে ধুনীয়া লাইন নাই তেনি মোবাইলটো চাৰ্জ দিছো অলপ হেৰি কৰিছো চাবিছো তাৰ মোবাইল চাৰ্জ হবা দিম মই গোটেই ইনভাৰ্টাৰটো চাৰ্জ শেষ কৰিলিহে মই আহৰ পৰা ইমান পিছে দিয়া নাই বুলি কওঁ হেৰি মোবাইলটো চাৰ্জ দিছি নে খুচিকে যা তইহে দিছা এনে ইনভাৰ্টাৰটো লগোৱা আছে যা বন্ধ হৈ আছে কি হৈছে তোৰ কি মা পাপাই আছে ভাই মানুহ মা ঘুমি আছে গৈ আছে মই এই বৰ্ডৰ চুইচ বন্ধ হৈ আছে মানে তোকে মোক চাৰ্জ দি থৈ যাবা লাগিছিলে তই মোক চাৰ্জ দি থৈ গৈছিলি দি থৈ গৈছিলো আহিলোৱে নেকি মই সেইটো কথা তই জানবিয়া মোবাইল চাৰ্জ দিছা নাই দে দে হ'ব দে মোৰ অলপ হেৰি কাম অলপ আছে কামখিনি কৰোঁ গ'ল দে গোটাই সি মোৰ ইনভাৰ্টাৰৰ গোটাই চাৰ্জ শেষ কৰবা মোবাইল চাৰ্জ দি ইটা কেনে একো সুধে নাপালো ই কি হৈছে এইটো কি ভাই ৰেডি পাই দেখো তোৰ মুখৰ মাত বল নাই লঘু কৰি মাৰিব খুজিছা নেকি এই ভাই নকবি একদম মানে কি হৈছে গাড়ীখন সেইটো কচোন বাৰু বাৰু ৰাম খেলছো বাৰু খেল একো নহয় দে খেল কিহে যি পুৱাই ৰাতিপুৱাই পুৱাই মোকো বাইকখনত কি হৈ থাকে বেছিভাগ সময় তই খেলি থাকাই দেখা পাবি সেই কি হৈছে এইবিলাক বাদ দি খেলছো বাৰু খেল আজি আকৌ এই কি কাইদা কৰিলা আজি তো ইয়াক পালি দে দে যা যা হেই কি মোক পোৱা কথা কৈ থৈ গেলে ই হে ভাই ই কি মোক পোৱা কথা কৈ থৈ গৈছে এই কামৰ কথা বাদ দিয়ে খেলছো বাৰু খেল কাবা কথা লাগি পাইছে তই কিবা কৈছা মোক ৰাতিপুৱাই বাট খেলি দেখোন এ ভাই নকবিয়া ভাই ই মৰাই নকয়ে কি হৈছে মই সুধিয়ে আছো কি হ'ল আকৌ তহঁতৰ তাকে ইটো সুধিব নকয় দেখোন এ ভাই খেলছো খেল মানুহ কৈছো কওক তেতিয়া এবাৰ ঠেলে আনছি একো হলি নকয় সি এ বাইকখনৰ মানে তেলটো শেষ হ'বৰ কাৰণে হেৰি দিছো হা তই মোক বাইকত তেল শেষ হ'বৰ কাৰণে তই মোক গাড়ী ধৰিব দিয়া নাই তহঁতে মানে মোক ভাই সেই ভাই এইখন দোকানে ভাই মই কিবা আমাক লাগছে 5 টকা চিপ এটা হলেও খুৱাই হয় নেকি গৈ পিছে খুৱাবি নে কমা দাদা কি লাগো ন দে খাবি দিয়ে ভাই চিপছ খাবে ভাই দিয়েছিলো যা হলো দাদা কেনেকুৱা হ'ল ন চিপছৰ 5 টকা বুলি নাজানা নেকি? এটা দুটা 10 টকা হ'লা। কি দাদা চিপ 10 টকা নেকি
কমাই লওক অলপ চিপছৰ 10 টকা এয়া ফিক্স আৰু কি দাম দৰ খেলাবা হে দাদা কি কথা কয় আপুনি মই আগতে চিপছৰ দোকানত কাম কৰিছিলোঁ আগতে কি কথা এইবিলাক কবা হয় যদি কিনবা যদি টকা নাই এবাৰ মোৰ দোকানৰ আগত চাই দেই এই ৰ'বা, মইতো 1 টকাতে হেৰি আহিলোঁ আৰু 20 টকা দি ঐ 1 টকা আনগে যা মোৰ দোকানৰ আগত আনতো যা কি ৰাহুলা কি কথা কোৱা এটা 1 টকা চিপছ পাই 1 টকা চিপ পায় মই আগতে হেৰি আমিনগা আছিলোঁ নহয় নে কোম্পানী আছিল ফেক্টৰী তাতে মই 1 টকাতে হেৰি চিপ আনিছিলোঁ নিবা 1 টকাতে নিবা নাই ভাইকে কিবা কৈছা ৰাহুলা নাই একো কোৱা নাই